তো গাইছ এতিয়া ফাইনেলি আহি গৈছে নৈ তাতে গা ধুবলৈ আৰু গৈ ঘৰতে দেখা আজি জানে গম পাইছা আজি মাঘ বিহু ইমান ঠাণ্ডা গাইছ আহি গৈছে সেই ঘৰ আহি পাই গৈছে নৈ আৰু নৈত মাজতে গা ধুব লাগে গাইছ আপোনালোকে চাই থাকক Few moments later. তো নমস্কাৰ বন্ধু বান্ধৱ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ মই দেৱজিতা চাইছে ৰীতা চুলি মাতিবা ইউটিউব চেনেল আৰু আজি মই হৈছে মাঘ বিহু আৰু মাঘ বিহু ৰাতি মানে পুৰা বৰষুণ দিছিলে বৰষুণ মানে মেজি চেজি জ্বলাব পৰা পুৰা বৰষুণ দিছিল মেজি চেজি জ্বলাব পৰা নাই আৰু এতিয়া মানে গা পা ধুই মানে পুৰা ৰেডি হৈ গ'ল কাপোৰ চাপোৰ পিন্ধি জেকেট লৈ লৈছোঁ গামোচা লৈ লৈছোঁ চব লৈ মানে ৰেডি আৰু যাম এতিয়া মানে সীতাকুণ্ডত আৰু সীতাকুণ্ডত গৈ মানে বহুত ডাঙৰকৈ মানে মেলা হয় আৰু মেলাখন আপোনালোকক দেখুৱাই থাকিম আৰু চাবলৈ যাম আৰু আপোনালোকক দেখুৱাম মানে মেলা কেনেকৈ কি পাতে কেনেকৈ হৈছে আৰু এখন মানে এই য'ত সীতাকুণ্ডখন আছে যে আমাৰ বৈদিক নৈৰ ওপৰত মানে মাজতে আছে তাতে গৈ পিনে আপোনালোকক দেখুৱাই থাকিম আৰু মোৰ চেনেল যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজি দেখুৱাই থাকিম আজি মানে বিহুত কেনেকৈ কি পাতে আৰু মই সদায় ভিডিঅ' দিব নোৱাৰোঁ সেইটো জানে মোৰ বহুত ডাঙৰ এটা কাৰণ আছে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ কামত পূৰা বিজি হৈ আছোঁ আৰু আজি মানে বিহু গতিকে আজি অলপ ছুটি পাইছোঁ তথাপিও আজি কামত যাবলগীয়া কথা আছিলে আজি কামত মানে যোৱা নাই আৰু বলক অলপ দেৰি নকৰি গৈ থাকোঁ তো গাইজ এতিয়া ফাইনেলি আমি এখন বাইকত তিনিটা উঠি গৈছোঁ তিনিটা উঠি পেলাই আমি গৈ আছোঁ আৰু গৈ পিনে আপোনালোকক দেখুৱাই থাকিম আৰু এইফালে আমাৰ মোৰ পাৰ্টনাৰ দেৱু আৰু এইফালে পিণ্টু বহি আছে যেতিয়াই পাই গৈছোঁ আমি মানে তাৰাজান বগানৰ ওপৰত মানে পাহাৰখন আছে পাহাৰৰ ভিতৰত দি যাব লাগে এইফালে চব ইমান ওখ জেগা আছে আমাৰ গাড়ীখন টান কৰিব পাৰিছোঁ টানি উঠাব নোৱাৰি বহুত খাৰা জেগাটো উঠি গৈছোঁ আৰু যেন তেন খাৰা জেগাত তো গাইছ এতিয়াই পাই গৈছোঁ আমাৰ নৈ ওচৰত আৰু নৈ সিপাৰত মানে পাৰ হৈ যাব লাগে আৰু বলা যাবা কি খাই আছা ইয়াত হা কি খাই আছা ঠিক আছে পুৰি খাই লোৱা এতিয়া নামিব লাগে নৈত আৰু নৈখন এতিয়া যাম এতিয়া কিমান ডাঙৰ পানীখিনি পুৰা নীলা ইয়াত পানী আছে ন কৈছে ইয়াত দলং দি আছে এখন দলং দিলে বাৰু অঁ ঠিকে আছে দলং দিলে আগতে মানে পাৰ হৈ যাব লাগিছে নাও আছিলে এতিয়া দলং পাৰ হৈ যাব লাগে সুবিধা ভাল কৰিছে তো গাইছে ইয়াত মানে আহিলে মানে টিকেট ল'ব লাগে টিকেট আমাৰ লোৱা হৈছে টিকেট লৈছে বাৰু সেইফালে টিকেট লৈ আছে আৰু মানে আমি 5জন আছোঁ 5জন মানে 40 টকাকৈ টিকেট কৰিছে এতিয়া গাইছে পানীখিনি চাওক পানীখিনি পুৰা নীলা হৈ গৈছে ইয়াত পানী এতিয়া ফাইনেলি আমাৰ চাকি বাতি লোৱা হৈ গ'ল সেইটো এইখিনি চক চাকি বাতি লোৱা হৈ গৈছে পূজা চূজা কৰা হৈ গ'ল এতিয়া মানে আৰু কোনোবা আহিছে আৰু আহিছে আমাৰ লগৰ বহুত আছে 7-8জন লাগিছে মজা ভাল লাগিছে কেনেকৈ লাগিছে খাই মজা হা পুৰা টেষ্টি মানে টেষ্টি ঘৰতো নবনে এনেকুৱা টেষ্টি হৈছে ঘৰতো নবনে হয় নেকি বাগানৰ ৰাস্তা
আমাৰ লগৰখিনি এইখিনি আগত গুচি গ'ল মই এতিয়া মানে পিছত আছোঁ অকলে আছোঁ আমি গ'ল আগত তো গাইছ আমি মানে আহিছিলোঁ নামৰূপ পৰা আহিছোঁ জয়কল চাবলৈ কিন্তু জয়কল চোৱা আমাৰ নহ'ল আহি গৈছোঁ এতিয়া মানে হঠাৎ মানে সোণাৰীত আৰু সোণাৰীত আমাৰ বাইদেউ ঘৰ আহি গৈছোঁ আৰু বাইদেউ ঘৰ এতিয়া সোমাই যাওঁ ফাইনেলি আমাৰ বাইদেউৰ ঘৰৰ পৰা ভাত চাত খাই আৰু ওলাই গৈছোঁ এতিয়া যাম মানে মামাহঁতৰ ঘৰত নাপুক যাম আৰু নাপুক গৈ পিনে আপোনালোক লগ পাই যাম দেৰি নকৰি গৈ থাকোঁ ভাই বলক অ' এইফালে যাম এইফালে এইটো আমাৰ ভাগিন এইটো চক আৰু এইফালে চব পুৰা লাইন মানে বিহু খাবলৈ মামাহঁতৰ ঘৰত আমাৰ প্ৰগ্ৰেমটো কেনেকৈ কি হ'ল আমি নিজে ক'ব ধৰিব পৰা নাই ক'ত আহিছিলোঁ ক'ত গৈ আছোঁ ক'ত মানে ভাত খাইছোঁ আমাৰ নিজৰ জেগাই দি আছোঁ ক'ত মানে য'ত ঘূৰি আছোঁ আৰু বিহু বুলি আৰু ঘূৰিছোঁ ঘূৰা কৰিম আছোঁ সোণাৰী টাউনত আৰু সোণাৰী টাউনখন আহি যাম পাৰ হৈ মানে মোমাইহঁতৰ ঘৰলৈ যাম আৰু এইখন হৈছে সোণাৰী টাউন চাই লওক মামাহঁতৰ ঘৰ আহিলোঁ আৰু এইফালে গেট খুলি আছে আহা সোনকালে আহা তো গাইছ এতিয়া ফাইনেলি মামাহঁতৰ ঘৰলৈ আহিলোঁ এতিয়া আহিছোঁ মানে চাহ তাহ বনাইছে আৰু খাব লাগে আৰু ভাইটি কেনেকৈ লাজ কৰিছে এই এইটো চক ভাইটি তই মোকে নেদেখা চাহ ভাই চাহ ভাইটি এইটো ঘৰলৈ সোমাই যা ঘৰলৈ সোমাই গৈ কি কৰি আছে চাওঁ তোমালোকে বহি আছে ন যাম ঠাণ্ডা লাগি আছে ৰে ঠাণ্ডা লাগি আছে বে তোমালোকৰ ঠাণ্ডা লাগিছে নেকি ঘৰত মই গৈ চাওঁ পাগল কি বনাইছে অ' মামী অ' গাইছ এইফালে চব পুৰা মানে বিহুৰ পিঠা চিঠা চব ৰেডি কৰিছে আৰু এইফালে আমাৰ মামী হাই বুলি কৈ দিয়ক মামী বাংলাতে কৈ দিয়ক বাংলাতে বুজিছ মামাহঁতৰ ঘৰলৈ এতিয়া বিহু চিহু খোৱা হৈ গ'ল বিহু চিহু খাই এতিয়া যাব লাগে ন ভাইটি হে মামী বাই টাটা ভণ্টি বাই গাইছ এতিয়া মামাহঁতৰ ঘৰৰ পৰা বিহু চিহু খাই এতিয়া যাওঁ আৰু আমাৰ বাইক চাইক চব ৰেডি যাব লাগে তুমি থাকিবা নেকি তুমি থাকি যোৱা মুখখন অলপ দেখাই দিয়া তুমি থাকা দেই হে আমি যাওঁ মামা যাওঁ হা মামাহঁতৰ ঘৰৰ পৰা গৈছোঁ আৰু যাই নাওগোলাত গৈ পিনি লগ পাম এতিয়া আৰু যাই থাকোঁ ঘৰলৈ আৰু প্ৰতিদিনে আমাৰ চেনেলত আপডেট পাই থাকিবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰক প্ৰতিদিনে লৈ নহয় আমাৰ চেনেলত নতুন ভিডিঅ' আহিবলগীয়া নতুন ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।